Hello friends, আজি হল মাৰ্চৰ 20 তাৰিখ আৰু আপোনালোকে এইটো ভিডিঅ'ত 3-4 দিন মানৰ ভিডিঅ' একেলগে পাব মিক্স আপ হৈ আছে কাৰণ মই একেলগে বনাইছো কন্টিনিউয়াছলি ভিডিঅ' শুট কৰা হোৱা নাই হেল্ল এতিয়া মই ফন্ডেন্টৰ কাম কৰি আছো নেক্সট কেকৰ অৰ্ডাৰ আজিৰ কেকটো লৈ গল ৰাতিপুৱা 8টা মানত আহিছিলে আহি লৈ গল ভাল পালে জনে আহিছে গুঞ্জন বুলি মোৰ ভাইটি সেটা কি হয় যোৱা 2-3 বছৰৰ পৰা মোৰ পৰাই লয় তেও কেকটো খাই খুব ভাল পায় সেইকাৰণে মোৰ পৰাই লয় আৰু ভাল লাগে তেনেকৈ মোৰ পৰা কেক বিচাৰিলে সবে খাই ভাল পোৱা বুলি কৈছে সেইকাৰণে খুব ভাল লাগে আৰু নেক্সট এটা কেকৰ অৰ্ডাৰ আছে হেতু কাৰণে এতিয়া তাত ফন্ডেন্ট টপাৰ্স হ'ব সো আপোনালোকে নিশ্চয় চাব পাৰিব মই ফন্ডেন্টৰ কাম অকমান কৰি আছো দেখুৱাই আছো আপোনালোকক Yeah, fondant black color এখিনি অলপ আছে তো এখিনি ইউজ কৰি মাজি বহুত ঢেৰ বস্তু লাগে এইবোৰ আছে এইটো আছে সো তেনেকৈ কৰি আছো অলপ সময় লাগিব এখিনি কৰি লওঁ আৰু আজি মানে এটা প্ৰবলেম হ'ল আমাৰ পানী শেষ হৈ গ'ল পানী নাই এতিয়া গাড়ী দেউতাই কল কৰিছিলে পানীৰ গাড়ী এতিয়া নহালৈকে বেলেগ একো কাম কৰিব নোৱাৰো কাৰণ হাত ধুই থাকিব লাগে এনেও কাম কৰিলে হাত ধুবই লাগিব আৰু বাকি বাসন চাসন ধোৱাৰ কাৰণে পানীৰ প্ৰবলেম হয় সেইকাৰণে এতিয়া বেলেগ একো কাম কৰা নাই এতিয়াও ভাত একো ৰেডি কৰা নাই দিনৰ কাৰণে পানী আহিলেহে হ'ব আৰু বাকি কাম কেইটা বজাত আহে কেতিয়া আহে গম নাপাওঁ পানীটো আমাক খুব প্ৰবলেম দি আছে বহু বছৰৰ পৰা আমি পানী কিনি খাই আছো ফন্ডেন্টৰ কাম হৈ গ'ল আজি ভাইটিহতে অহা কথা আছে কল কৰিছিলে কিমান মান সময়ত আহিব গম পোৱা নাই ভাইটিহতৰ কাৰণে অলপ কিবি বনাম বুলি ভাবিছো আৰু কেক বনোৱাৰ ক্ৰীম যেটো অলপ আছে সময় ভাবিছো কাপ কেক কেটামান বনাম ভাইটিও খাই খুব ভাল পায় চকলেট কাপ কেক বনাম তাৰ কাৰণে আৰু মালপোৱা বনাম বুলি ভাবিছো হেদিনা ৰেচিপি এটা দিছিলো সুজিৰ মালপোৱা আজি যোনটো কেক ডেলিভাৰ কৰিলো হেতু পাঠশালালৈকে লৈ যাব সো তেনেকে বহু দূৰৰ পৰা অৰ্ডাৰ আহে মাজে সময় ভাল লাগে দূৰৰ পৰা তেওঁলোকে কেকছ এণ্ড কুকিং ডেলিকেচিছক সিলেক্ট কৰে কেকছ এণ্ড কুকিং ডেলিকেচিছত অৰ্ডাৰ কৰে হেতু কাৰণে বহুত ভাল লাগে আৰু বহু বছৰৰ পৰা লৈ আছে প্ৰতি বছৰে লয় মোৰ পৰা আৰু দিল্লী পুনে বেংগলৰ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ আহে জাগিৰোড বা বিভিন্ন ঠাইৰ পৰা আহে অৰ্ডাৰ বাহিৰত থাকিলেও অনলাইন যেহেতু আজিকালি হৈ যায় মোক কন্টাক্ট কৰে আৰু পেমেন্টটো অনলাইন হয় গতিকে তেনেকৈ সুবিধা হৈছে বৰ্তমান অনলাইন যুগত এতিয়া পানীৰ অপেক্ষাত আছো পানী যেতিয়া আহিব তাৰ পিছতহে বাকি কাম কৰিম আৰু এতিয়া হাত ধুবলৈও পানী নাই আমাৰ অৱস্থা ভাবক কি হ'ব অকল বাল্টিত আমি তেনেকৈ মানে ৰাখি থৈ দিওঁ অলপমান প্ৰিজাৰ্ভ কৰি থওঁ তেনেকৈ ৰাতিপুৱা কামখিনি কৰিলো আৰু কাপোৰ ধুবলৈ বাকি আছে সো এইবোৰ কৰিম আৰু যেতিয়া পানী আহে ৰেডি হৈছো মেগী খাই ললো এতিয়া বনাবলৈ আৰম্ভ কৰিম ভিডিঅ'টো এতিয়া আমি বনাবলৈ লৈছো হেণ্ড স্যানিটাইজাৰ অলৰেডি বনাইছিলো আমি সো সেইকাৰণে ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো বস্তুখিনি ৰেডি কৰিছো মই সম্পূৰ্ণ অলৰেডি বস্তু লৈছো সো ৰেডি সো এয়া হৈ গ'ল দুটা বটল হৈছে সৰু সৰু দুটা বটলত ভৰাই থৈ দিছো তেতিয়া কেৰি কৰিবলৈ সুবিধা হয় যেতিয়া বাহিৰলৈ ওলাই যাওঁ বা কৰবালৈ ফুৰিবলৈ যাওঁ তেতিয়া আমি বেগত লৈ যাব পাৰিম আপোনালোকেও এই ধৰণে বনাব পাৰিব এতিয়া মই ভিডিঅ'টো এডিট কৰি পেলাই আপলোড কৰিম আপোনালোকে চাব আৰু প্লিজ সকলোলৈকে শ্বেয়াৰ কৰি দিব যাতে সবৰে হেল্প হয় সকলোকে সহায় কৰক আৰু ঘৰতে আপোনালোকেও হেণ্ড স্যানিটাইজাৰ বনাই ইউজ কৰিব পাৰিব এতিয়া দিনৰ 1টা বাজিছে আৰু বহু সময় লাগিলে ভিডিঅ'টো বনাওতে অকমান সময় লয় সো এতিয়া মই পটাপট এডিটিং কৰিম আৰু ভিডিঅ'টো আপলোড কৰিম এতিয়া ভাত বনাবলৈ আছে ভাত বনাম আৰু যি কামখিনি কৰি লওঁ গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া ৰন্ধাত লাগিছো ভাতখিনি ৰেডি কৰিলো আৰু ভাবিছো কিনো বনাওঁ জলদি বনাব লাগিব 1:30 বাজি গ'ল গতিকে আজি অকমান পলম হ'ল ভিডিঅ' কৰাৰ বাবে এতিয়া মই লৈছো বিলাহী আলু বিলাহীৰে পনীৰৰ তৰকাৰী বনাম বুলি ভাবিছো এইখিনি পনীৰ লৈছো আৰু পিয়াজ জলকীয়া আৰু আদা আৰু নহৰুখিনি থেতেলি লওঁ গতিকে এনেকৈ চিম্পলকৈ বনাম এনেকৈ আলু বিলাহীৰে পনীৰৰ তৰকাৰী খাই খুবেই ভাল লাগে আৰু পনীৰখিনি মই অলপমান ভাজি লম কিন্তু নভজাকৈ দিলেও খুব ভাল লাগে খাই আপোনালোকক এনে অলপ দেখাই আছো
প্ৰথমে মই আলুখিনি ভাজি লৈছোঁ তাৰপিছত পনীৰখিনি অলপ ভাজি ল'ম তাৰপিছত পিঁয়াজ জলকীয়া আৰু আদা নহৰু থেতেলি লোৱা আদা নহৰুখিনি দি দিম আৰু অলপ পাঁচফোৰণ মই দেখাই আছিলোঁ আলুখিনি ভজা হৈ গ'ল এইখিনি এতিয়া নমাই লৈছোঁ বনাইছোঁ কাৰণে আপোনালোককো অকণমান দেখুৱাই দিওঁ অলপ শ্বেয়াৰ কৰোঁ ৰেচিপিটো একদম চিম্পল ৰেচিপি হয় এতিয়া মই পনীৰখিনি ইয়াত ভাজিম পাতলকৈ অলপ জাষ্ট ভাজি ল'ম পনীৰখিনিও ভজা হৈ গ'ল নমাই ল'লোঁ এতিয়া ইয়াত পিঁয়াজ দিম জলকীয়া দিম অলপ দিম পাঁচফোৰণ আৰু লগতে দিম আদা আৰু নহৰু পেষ্ট এইখিনি খুন্দি লৈছোঁ এইখিনি অলপ ভাজি লৈ তাত আমি বিলাহীখিনি দি দিব লাগিব বিলাহীখিনিও দি দিলোঁ ইয়াত এতিয়া অলপ নিমখ দি ভাজি ল'ম বিলাহীখিনি যেতিয়া সিজি যাব নিমখ দিলে খাই দিছোঁ নিমখ ভাত এতিয়া ইয়াত অলপ গুড়ি মছলা দিম ধনিয়া জিৰা আৰু গৰম মছলা বাছ অলপ তাৰপিছত ভাজি লোৱা আলু আৰু পনীৰখিনি দি পেলাই পানী দি দিম ইয়াতে গৰম পানী বহাই দিছোঁ পানী অলপ গৰম কৰি লৈছোঁ এইখিনি এতিয়া ইয়াত ঢালি দিম তৰকাৰী উতল আহি আছে পানী দি দিলোঁ সেইখিনি সময়ত অলপ বহিছোঁ অলপ ৰেষ্ট লওঁ আজিকালি এইটো চেনেলতে ব্লগ দিওঁ আগতে মই একে ক্ৰিয়েশ্যনছতো কেইটামান ব্লগ দিছিলোঁ কিন্তু বহুতে মোক ৰিকুৱেষ্ট কৰিছিল যে একে ক্ৰিয়েশ্যনছত যিহেতু কুকিং চেনেল তাত দিয়াতকৈ আপুনি বেলেগ এটা চেনেলত ব্লগ দিওঁ তেতিয়া চিৰিয়েলি ব্লগছবোৰ মই এইটো চেনেলত দিব পাৰিম সেইকাৰণে এইটো চেনেলত দিওঁ আজিকালি আপোনালোকে কেনেকুৱা পাইছে জনাব তৰকাৰী হ'বই আৰু ৰেডি হৈছে চাওঁ 10 মিনিটমান সময় হ'ল তৰকাৰী হ'লে ভাত খাই মেলি মই এডিটিঙত লাগিম ভিডিঅ' এডিট কৰিব আছে বহুকেইটা এয়া হৈ আছে তৰকাৰী উতল আহিছে বঢ়িয়াকৈ মই একশ্যন কেমেৰা এটা ল'ম বুলি ভাবিছোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনটো ল'লে ভাল হয় এনেতো গোপ্ৰ'টো ভাল হয় বুলি জানোৱেই চাইছোঁ বহুত ৰিভিউ চালোঁ বহুতৰ আৰু বহুতকে সুধিছিলোঁ চবে গোপ্ৰ'টোৰ কথা কৈছে কিন্তু অজম' বুলি আৰু এটা আছে সেইদিনা সুৰজ আহিছিলে সুৰজে ক'লে অজম'ত মানে ডিছপ্লে আছে গোপ্ৰ'টো ডিছপ্লে নাথাকে কিন্তু অজম' কেমেৰাত মানে ডিছপ্লে আছে মানে নিজকে চাবলৈ সুবিধা হয় আৰু ব্লগিঙৰ কাৰণে ভাল হয় আৰু স্পেচিয়েলি ক'ৰবালৈ ফুৰিবলৈ গ'লে ব্লগিং কৰিব সুবিধা হয় চ' মই ভাবিছোঁ যিকোনো এটা ল'ম কোনটো ল'লে ভাল হয় আপোনালোকে মোক জনাবচোন যদি জানে সুবিধা হ'ব অকণমান মোৰ ডিচাইড কৰিবলৈ কোনটো ল'ম বুলি কনফিউজনত আছোঁ মানে এতিয়া দুয়োটাই ভাল হয় বুলি জানো গোপ্ৰ'টোও ভাল অজম'টোও ভাল কিন্তু কোনটো ল'ম এতিয়া তাকে কনফিউজনত আছোঁ মানে ৰাতি 8টা বাজিছে আৰু মই বনাই আছোঁ কেক একদম ভাগৰি গৈছোঁ একো কৰিব মন যোৱা নাই কিন্তু উপায় নাই কৰিবতো লাগিবই ইমান সময় এডিটিং কৰি আছিলোঁ এডিটিঙত বহুত সময় লাগিলে চ' এডিটিং কৰি মেলি ভিডিঅ'টো আপলোড দিছোঁ কিন্তু আপলোড হওঁতে 2 ঘণ্টা লাগিব বুলি দেখাই আছে চ' আজি ৰাতি আপলোড দিয়া মানে পাব্লিছ কৰা নহ'ব ভিডিঅ'টো ৰাতি 10-11টামান বাজিব চাগে আপলোড কমপ্লিট হওঁতে নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈ আছে চ' এতিয়া আপলোড হৈ আছে আৰু মই কেক বনাই আছোঁ কাইলৈ কেকৰ অৰ্ডাৰ এটা আছে এয়া কেকটো ৰেডি হৈ গ'ল এতিয়া ল'ব আহিব আজিও দিনটো কেক বনালোঁ আৰু কেকটো ল'ব আহিছিল অলপ আগতে কেকটো লৈ গ'ল আপোনালোকক মই দেখাম এতিয়া কেনেকুৱা হৈছে ডিজাইনটো চাব প্ৰতিদিনে কিন্তু প্ৰতিটো কেকৰ ভিডিঅ' মোৰ বনোৱা নহয় কেতিয়াবা সময় উলিয়াইহে মই ভিডিঅ' ৰেকৰ্ড কৰোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ আৰু ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনালোকে
ফলো কৰিব পাৰে কেকছ এণ্ড কুকিং ডেলিকেচিছ বুলি আছে তাত মই ফটোজ আপলোড কৰিছোঁ আপোনালোকে চাব আজি মৰ্নিং হেণ্ড স্যানিটাইজাৰৰ ভিডিঅ'টো আপলোড কৰিছো আপোনালোকে নিশ্চয় চাইছে বহুতে কমেন্ট কৰিছে কালি ৰাতি আপলোড দিছিলো অলৰেডি কিন্তু কালি কিবা এটা প্ৰবলেম হ'ল নেটৱৰ্ক প্ৰবলেমৰ কাৰণে মই ভাবিছিলো কালিয়ে উলাই দিম ইভিনিং কিন্তু আপলোড দিয়াৰ পিছত ভিডিঅ'টো আপলোড হতে 11টা মান বাজি গল সো বহুত দেৰি হৈ গল সেইকাৰণে মই উলিয়াই নিদিলো তাৰ পিছত কিবা এটা প্ৰবলেম হ'ল সো ভিডিঅ'টো ডিলিট কৰিব লগা হ'ল দিনটো কষ্ট হোৱাৰ কাৰণে মোৰ অলপো ৰেষ্ট ল'ব পৰা নাই সেইকাৰণে কষ্ট হৈছে কেতিয়া টোপনি আহিল ৰাতি গম নাপালো সেইকাৰণে ৰাতিপুৱা উঠি আকৌ ৰি-আপলোড কৰিছো ভিডিঅ'টো তাৰ পিছতে আপোনালোকে পাইছে পাবলিশ হৈছে ভিডিঅ'টো সো আশা কৰিছো আপোনালোকে ভাল পাব আৰু উপকৃত হ'ব ভিডিঅ'টোৰ দ্বাৰা এনে মই দিনত অলপ ৰেষ্ট লওঁ কিন্তু এই কেদিনৰ পৰা ভালকে ৰেষ্ট ল'বই পৰা নাই আৰু ভিডিঅ' ৰেকৰ্ড কৰোতে প্লাস এডিটিং কৰোতে আৰু আপলোড কৰোতে বহুত সময় লাগে আৰু কেতিয়াবা নেটৱৰ্ক প্ৰবলেমৰ কাৰণে আপলোডিংত 2-3 ঘণ্টা প্ৰায় লাগিয়ে যায় 2-3 ঘণ্টাটো মিনিমাম কেতিয়াবা 4-5 ঘণ্টাও সময় লাগে আৰু আশা কৰিছো আপোনালোকে ভাল পাব ভিডিঅ'টো চাই কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো অতি সোনকালে নতুন ভিডিঅ'লৈ নিশ্চয় লগ পাম অতি সোনকালে আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ কোন আহিছিল